দোকানী কিবা এটা দিয়ক গৈ আছো এতিয়া মামাৰ ঘৰত আৰু মোৰ লগত যাব মোৰ বা আৰু মা আমি তিনজন গৈ আছো পাপা নাযায় পাপা গৈছে নামঘৰত আৰু আমি তিনজন গৈছো মামাৰ ঘৰত বহুত দিনৰ মূৰত মামাৰ ঘৰত গৈছো প্ৰায় 1 year মান হ'ল হয়তো মামাৰ ঘৰত নোযোৱা আৰু আজি গৈছো ভাল লাগিব মামাৰ ঘৰত গৈ পেলাই আৰু কিছুমান জায়গা দেখুৱাবলগীয়া আছে সেইটো সাইডৰ মামাৰ ঘৰটো নহয় অন্য কিছুমান জায়গা দেখুৱাবলৈ আছে সেইবিলাক দেখুৱাই আছো অলপ ইন্টাৰেষ্টিং ব্লগ হ'ব গৈ আছে সম্পূৰ্ণ চাই থাকিব সিট বেল্টডাল মাৰি লওঁ আমাৰ ঘৰলৈ নিবলৈ কিবা এটা লৈ আনিবলৈ গৈছে বা গৈছে কিবা দোকান পৰা কিবা এটা আনিবলৈ কিন্তু মায়ে নিজৰ মাংস ঘৰলৈ যাবতো কালিয়ে পেৰা বনাই পেলাই ৰেডি কৰি থৈছে হয় নাই পুৰা কালিয়ে পেৰা চেৰা বনাই পেলাই ৰেডি কৰি থৈছে মাকৰ ঘৰত নিব কাৰণ দিছে আমাক খোৱাবলৈ নহয় হই বিস্কুট হেই সস্তীয়া ডাঙৰ বিস্কুট এটা দিব দিছে না কি কিনলি তহঁতৰ ঘৰলৈ নিবি আল মাকৰ ঘৰলে বছৰমত আহিছে পুৰা বজাৰ কৰি দিছে এইটো মই খাবলৈ শ্বুটিং চলি আছে নেকি কহাৰ শ্বুটিং ছাগলী এটা বাটত আছিলে এই লৰাটোৱে অঁতৰাই দিছে থেংক ইউ সি আকৌ আহিলে চক কি ধুনীয়া দিছে ৰাস্তা বনাই আছে এইটো নতুনকৈ বনাই আছে 2 লেন ৰাস্তা কি ধুনীয়া লাগিব এইটো বনি গলে পকা হ'বলৈ ৰাখি আছে আৰু আধাইদি 50-60% কাম কমপ্লিট হৈ গ'ল মামাঘৰ পাব হৈছে তাৰ আগতে দুখনমান ফটো ক্লিক কৰি লওঁ দিয়ক ইনষ্টাগ্ৰামত বহুত দিন ফটো দিয়া নাই কিয় ফটো নাই মোৰ মোবাইলটো ৰ'ব মই হৈ গ'ল থামনেলৰ কাৰণে ফটোখন হৈ গ'ল এতিয়া যাব লাগে গৈছে কিবা চকলেট এটা লৈ আনিবগৈ বাচ্চা এটা আছে সৰুকে পিটিক মানিককে টিকুট মানিককে চ' ফাইনেলি পাই গ'লোহি মামাৰ ঘৰত আৰু মামাৰ ঘৰত মা আৰু বা নামিছে কিন্তু মই আৰু দাদা গৈ আছোঁ অলপ কিবা এটা আনিবলৈ কাৰণ মামাৰ ঘৰত বহুত দিনৰ মই এতিয়া ভাত এসাঁজটো খুৱাই পঠিয়াব গতিকে মাংস চাংস কিবা এতিয়া এটা দাদাই লৈ আছে আৰু এইটো লৈ পেলাই মামাৰ ঘৰত গৈ পেলাই অলপ ওচৰে পাজৰে মিটাৰত ফুৰিব লাগিব বুলিহি ইয়াতে বৰ ধুনীয়া ফুল গছ দেখিবলৈ পাইছোঁ গতিকে কিবা এটা ফুলৰ পুলি এটাও লৈ যাওঁ চিন এটা থাকি যাব গছ পুলি এটা ফুল উঠাই ফুৰিছোঁ মামাৰ ঘৰতে দোকানী কিবা এটা দিয়ক দোকানী কিবা এটা দিয়ক তুমি কেনেকে পালাহি তোমালোকৰ এইটো কি কাৰ ঘৰ হয় পেহী ঘৰ এই পেহী ঘৰত আছিলেহি আমি ইহঁতৰ পেহী মানে আমাৰ বাৰ ঘৰত আহিছিলো মামা ঘৰৰ পৰা এতিয়া এক দোকানীক পালো দোকানীয়ে কেইটকা বিকিলে বা এতিয়ালৈকে বহুত বিকিলো কিমান খালা বহুত খালো কিমান বহুত বহুত ইমান খালো
বঢ়িয়া এতিয়া আমি ইপিনে যাম পানী চাবলৈ যাবা নি যাম নিনু সো এতিয়া গৈ আছো পানী চাবলৈ দেখুৱাম ধুনীয়া লোকেশ্যন আছে লোকেশ্যনখিনি চাব তাত সুমনি গলি নাই সুমনিলে গলি নাই নাই যোৱা আমি যাম এতিয়া মিছা কথা সঁচা কথা মিছা হেট এতিয়া আপোনালোকে যে কৈছিলো দেখুৱাম বুলি এয়া চাওক পানী ইমান বহা নাই আমাৰ বুলকম বা লৈ আনিছিলে পানী দেখুৱাম বুলি ক'ত পানী নাই দেখোন এয়া পানী হৈছে এইটো কম পানী কেলে আমাৰ ইয়াত এইটোৱে পানী ডাঙৰ আহক এতিয়া আৰু এই সৰুখন হৈছে সুমনি সুমনি এতিয়া পলু আছে নি পলু নাই বাৰিষা এতিয়া পলু নোপোহে এনেই ইয়াৰ পৰাই চাওক তালৈ যাব নোৱাৰি কাৰণ পানী আছে ন এই আগত পানী আছে গাড়ী নাযায় গতিকে ইয়াৰ পৰাই চাওক কি ধুনীয়া এটা দৃশ্য বেক কেমেৰাত ভালদৰে দেখুৱাই দিছোঁ আপোনালোকে এনজয় কৰক এই ভিউটো দেখুৱাবলৈকে আপোনালোকক এইখিনিলৈ লৈ আনিছিলোঁ পানী দেখি যা দেখাই নাই চাই গছজোপা পৰা লাগিলে বঢ়িয়া আমি ঘৰলৈ যামগে কি গ'ল সেইটো আমি আনিছিলো ভাই